Welcome to Youth Aptitude. নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 লৈ বৰ্তমান অসমৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি হৈছে। কোনোৱে যদি এই বিলৰ সপক্ষে মাত মাতিছে, আকৌ কোনোৱে এই বিলৰ তীব্ৰ বিৰোধিতা কৰিছে। প্ৰিণ্ট মিডিয়া, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া সকলোতে আলোচনাৰ মুখ্য বিন্দু হিচাপে স্থান পাইছে এই বিধেয়কে। আমাৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে লোক জাগৰণ মঞ্চই এই বিধেয়কৰ ওপৰত বিতৰণ কৰা প্ৰচাৰ পত্ৰিকাখনৰ ওপৰত ভিডিঅ' বনাবলৈ আগবাঢ়িলোঁ। বহুতৰ মনত প্ৰশ্ন আহিব পাৰে, এই লোক জাগৰণ মঞ্চ কি? লোক জাগৰণ মঞ্চ হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSSৰ বিবিধ ক্ষেত্ৰ। এই মঞ্চত বিশেষকৈ RSSৰ স্বয়ংসেৱকসকল, RSSৰ বিবিধ ক্ষেত্ৰ সংগঠনসমূহৰ সদস্যসকল আৰু ৰাষ্ট্ৰীয় ভাৱাপন্ন লোকক বিশেষভাৱে দেখা যায়। আহকচোন আমি প্ৰচাৰ পত্ৰিকাখনি চাওঁ। প্ৰচাৰ পত্ৰিকাখনিৰ ওপৰতে ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে, নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 অপপ্ৰচাৰ আৰু প্ৰকৃত সত্য। প্ৰচাৰ পত্ৰিকাখনিৰ মূল ভাগতেই বিধেয়কখনৰ বিষয়ে কিছু বক্তব্য ৰখা পৰিলক্ষিত হৈছে। ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ হিন্দু, জৈন, খ্ৰীষ্টান, বৌদ্ধ, শিখ, পাৰ্চী আদি ধৰ্মাৱলম্বী লোকক নাগৰিকত্ব প্ৰদানৰ কথা কোৱা হৈছে। 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা এনে লোকসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদানত পূৰ্বৰ 11 বছৰৰ আইনগত বিধি কমাই 6 বছৰ কৰাৰ কথা কোৱা পৰিলক্ষিত হয়। এই প্ৰচাৰ পত্ৰিকাখনৰ জৰিয়তে তেওঁলোকে কিছুমান অপপ্ৰচাৰৰ প্ৰকৃত সত্য উপস্থাপন কৰা বুলি ক'ব বিচাৰিছে। আহকচোন তেওঁলোকে কি কৈছে চাওঁ। অপপ্ৰচাৰ। এই বিধেয়কখনৰ জৰিয়তে বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনিব খোজা হৈছে। প্ৰকৃত সত্যত তেওঁলোকে জনাইছে যে নতুনকৈ বাংলাদেশৰ পৰা হিন্দু আনিব বুলি চলোৱা প্ৰচাৰ সম্পূৰ্ণ অসত্য আৰু ভুৱা। বিধেয়কখনত স্পষ্টকৈ 2014 চনৰ 31 ডিচেম্বৰ সময়সীমাৰ কথা উল্লেখ আছে। বিধেয়কখনত হিন্দু বাংলাদেশী বুলি কোনো শব্দ উল্লেখ নাই। এনে অপপ্ৰচাৰৰ জৰিয়তে অসমবাসী আতংকিত কৰি এছাম লোকে ৰাজনৈতিক সুবিধা ল'ব খুজিছে। অপপ্ৰচাৰ 2 নম্বৰত তেওঁলোকে ক'ব বিচাৰিছে যে বাংলাদেশৰ পৰা 1.5 কোটিৰ অধিক হিন্দু অসমলৈ আহিব। প্ৰকৃত সত্যত তেওঁলোকে ক'ব বিচাৰিছে যে 2011 চনৰ লোকগণনা মতে সমগ্ৰ বাংলাদেশতে 1.5 কোটি হিন্দু নাই, গতিকে ক'ৰ পৰা আহিব? তদুপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 গৃহীত হ'লে ভৱিষ্যতে বাংলাদেশৰ পৰা নতুন কোনো হিন্দু আহিলেও নাগৰিকত্ব নাপাব। অন্যথা 1955 চনৰ নাগৰিকত্ব আইন অনুসৰি ভৱিষ্যতলৈকো এই বাট খোলা থাকিব। অপপ্ৰচাৰ বুলি তেওঁলোকে কৈছে যে অসমখন দ্বিতীয় ত্ৰিপুৰা হ'বগৈ। প্ৰকৃত সত্যত তেওঁলোকে এনেভাৱে কৈছে যে অসমখন ইতিমধ্যে দ্বিতীয় কাশ্মীৰ হোৱাৰ দিশত অগ্ৰসৰ হৈছে। অসমত বৰ্তমান মুছলমানৰ সংখ্যা হৈছে 34% আৰু অহা লোকগণনা হ'বগৈ 40%। ইতিমধ্যে অসমত 9খন জিলাত মুছলমানসকল সংখ্যাগুৰু। 1971 চনৰ 25 মাৰ্চ আৰু 2014 চনৰ 31 ডিচেম্বৰৰ ভিতৰত বাংলাদেশৰ পৰা অহা হিন্দুৰ সংখ্যা অনুমানিক 2 লাখ। এই 2 লাখ মানুহ অসমত থকা স্বত্তেও অসমৰ কোনো জাতিগত সংকট হোৱা নাই। কৌশলেৰে অসমখনক দ্বিতীয় কাশ্মীৰ কৰাৰ ষড়যন্ত্ৰেৰে এই অপপ্ৰচাৰ চলোৱা হৈছে। আমি পাহৰিব নালাগে যে অসম আন্দোলনৰ বিৰোধিতা কৰিয়েই গঠন হৈছিল আমছু UMF আৰু IMDT বাতিল হোৱাৰ লগে লগে গঠন হৈছিল AIUDF দল। এই তিনিওটা দলেই অসমত দ্বিতীয় পাকিস্তান বনোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে। এওঁলোকৰ সৈতেই আজি লগ হৈছেহি এছাম বামপন্থী আৰু কুটাঘাতকাৰী লোক। এইসকলৰ পৰিকল্পনা আছিল 2016 চনৰ বাংলাদেশী মুছলমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ। 2016 চনত ব্যৰ্থ হৈ এওঁলোকে ৰচিছে নতুন ষড়যন্ত্ৰ। গতিকে ৰাইজ কথাষাৰ যুক্তি সহকাৰে ভাবি চোৱাৰ সময় সমাগত। অপপ্ৰচাৰ বুলি তেওঁলোকে আৰু ক'ব বিচাৰে যে এই বিধেয়ক গৃহীত হ'লে অসমীয়া ভাষালৈ গভীৰ সংকট নামি আহিব। প্ৰকৃত সত্যত তেওঁলোকে এনেভাৱে কৈছে যে মন কৰিবলগীয়া বিষয় হ'ল যে বৰপেটা জিলাত লোকপিয়লৰ 2011 তথ্য মতে হিন্দুৰ সংখ্যা কমিছে, কিন্তু তাত বাংলাদেশীৰ সংখ্যা বাঢ়িছে, অৰ্থাৎ বাংলাভাষী মুছলমানৰ সংখ্যা বাঢ়িছে।
আনহাতে 1971 চনৰ পাছতে ব্ৰহ্মপুত্ৰ উপত্যকাত কিছুমান বাংলা স্কুল স্থাপিত হৈছে। ইয়াৰ বিপৰীতে ইংৰাজী মাধ্যমৰ স্কুল কিমান স্থাপিত হৈছে? অসমত দিনক দিনে বাঢ়ি যোৱা মাদ্ৰাছা আৰু মুক্তাববোৰৰ প্ৰতি আমি চকু দিছোঁনে? এই হাজাৰ হাজাৰ মাদ্ৰাছাই অসমীয়া ভাষালৈ এদিন সংকট নামাই নানিবনে? অসমীয়া মানুহে উট চৰাইৰ দৰে বালিত মূৰ গুজি কিমান দিন থাকিব? তেওঁলোকে অপপ্ৰচাৰ বুলি কৈছে যে বিধেয়কখনৰ বিৰোধিতা কৰাসকলে অসমখন উদ্ধাৰ কৰিবলৈ বিচাৰিছে। আনহাতে তেওঁলোকে প্ৰকৃত সত্যত ক'বলৈ বিচাৰিছে যে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰাসকল এটা ফৈদে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বেদখল কৰোঁতে তাৰ প্ৰতিবাদত আন্দোলন কৰিছিল। আন এটা ফৈদে মুছলমান মৌলবাদী মাদানীৰ লগত দিল্লীত সভা পাতি মন্ত্ৰণা কৰি অসম ধ্বংসৰ পৰিকল্পনা কৰিছিল। এওঁলোকৰ এছামেই অসমত ৰোহিংগা মুছলমানক মানৱতাৰ খাতিৰত প্ৰৱেশ কৰিবলৈ দিব লাগে বুলি দাবী জনাইছিল। এওঁলোকে অসম উদ্ধাৰ কৰিব? এইসকলে একাংশ মিডিয়াৰ সহযোগত থলুৱা সংগঠনত ভুল পথে পৰিচালিত কৰি এক কৃত্ৰিম আন্দোলন সৃষ্টি কৰিবলৈ যত্ন কৰিছে। অসমৰ শ্বহীদক অপমান কৰা, অসমৰ আন্দোলনক বিৰোধিতা কৰা এছাম বামপন্থী এই জাতিদ্ৰোহী চক্ৰান্তৰ ৰূপকাৰ। প্ৰকৃততে এওঁলোকৰ চক্ৰান্তৰে অসমৰ জাতীয়তাবাদী শক্তিক ধ্বংস কৰিবলৈ বাঙালী বিদ্বেষ নামৰ মাৰাত্মক বিষ কৌশলেৰে প্ৰয়োগ কৰিছে। অপপ্ৰচাৰ বুলি প্ৰচাৰ কৰা আন এটা বিষয় হৈছে এই বিধেয়ক গৃহীত হ'লে অসমৰ সৰ্বনাশ হ'ব। প্ৰকৃত সত্যত তেওঁলোকে কৈছে যে এই বিধেয়ক গৃহীত হ'লে ভৱিষ্যতে ৰোহিংগীয়া মুছলমানকে ধৰি আন কোনো বিদেশীকে অসমলৈ আনি নাগৰিকত্ব দিয়াৰ দাবী কৰিব নোৱাৰিব। আনহাতে বিধেয়কখন গৃহীত নহ'লে 1955 চনৰ নাগৰিকত্ব আইন মতে পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা হিন্দুৱে 11 বছৰ বাস কৰাৰ পাছতেই নাগৰিকত্ব পায়েই থাকিব আৰু ৰোহিংগীয়া মুছলমানকো ভাৰতত ৰখাৰ দাবী জনোৱাৰ সুযোগ থাকিব। গতিকে অসম বিৰোধী চক্ৰান্তকাৰীয়ে অসমৰ একাংশ লোকক উচুটোৱাৰ কাৰণ প্ৰকৃততে এয়াহে। প্ৰচাৰ পত্ৰিকাখনিত অপপ্ৰচাৰ বুলি প্ৰচাৰ কৰা অন্তিম বিষয়টো হৈছে এই বিধেয়কে অসমৰ খিলঞ্জীয়াৰ প্ৰতি অস্তিত্বৰ সংকট নমাই আনিব। প্ৰকৃত সত্যত তেওঁলোকে কৈছে যে আজি এলেঙি সত্ৰৰ সত্ৰাধিকাৰ হত্যাকাৰীসকল কোন আছিল? BTADত খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত আক্ৰমণ কৰা লোকসকল কোন আছিল? সত্ৰৰ মাটি বেদখল কৰা লোকসকল কোন? ধুবুৰী, বৰপেটা, গোৱালপাৰা, দৰং আদি জিলাৰ পৰা মাটি সম্পত্তি এৰি খিলঞ্জীয়াসকলে কোনটো গোষ্ঠীৰ ভয়ত পলায়ন কৰিবলগীয়া হৈ আছে? খিলঞ্জীয়া নাৰীসকলক পৰিকল্পিতভাৱে কোনসকল লোকে ধৰ্ষণ কৰি আহিছে? ধুবুৰী, জলেশ্বৰ, জনিয়া, বাগবৰ, লাহৰীঘাট, ঢিং, যমুনামুখ আদিকে ধৰি 27টা বিধানসভা সমষ্টি ইতিমধ্যে বাংলাদেশী মুছলমানৰ দখলত। খিলঞ্জীয়া ইয়াত সংখ্যালঘু। ইয়াৰ পিছতো লামডিং, হোজাই, ৰহা, ভটদ্ৰা, জাগিৰোড, বৰপেটা, গোলকগঞ্জ, পূব বিলাসীপাৰা, সৰবুক, মঙলদৈ, নগাঁও আদি সমষ্টিকো হিন্দু সংখ্যালঘু কৰি বাংলাদেশী মুছলমানৰ হাতত সমষ্টিবোৰ এৰি দিলে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা হ'বনে? শেষত ৰাইজলৈ আহ্বান জনাই তেওঁলোকে কৈছে যে যি সময়ত পূৰ্ববংগীয় মুছলমানে ইখনৰ পাছত সিখনকৈ অসমৰ 9খন জিলাত সংখ্যাগৰিষ্ঠতা প্ৰতিষ্ঠা কৰি ৰাজ্যখনত ধৰ্মীয় আৰু সাংস্কৃতিক আগ্ৰাসন অব্যাহত ৰাখিছে, এই জ্বলন্ত সমস্যাটোৰ প্ৰতি সমূলি পিঠি দি মুঠেই 2 লাখ বঙালী হিন্দুক লৈ তালফাল লগোৱা কথাই এক গভীৰ ষড়যন্ত্ৰৰ দিশ উদঙাই দিছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটোক কক্ষচ্যুত কৰিবৰ লক্ষ্যৰে স্বাৰ্থজড়িত মহলে নাগৰিক সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত অযথা উত্তেজনাৰ সৃষ্টি কৰিছে। অসমৰ জাতীয় জীৱনৰ এই সন্ধিক্ষণত সামাজিক বিভাজন আৰু ভাষিক সংঘাত সৃষ্টিৰ সুযোগৰ অপেক্ষাত থকা দুষ্ট চক্ৰটোৰ প্ৰৰোচনাত ভুল নাযাবলৈ সদৌ অসমবাসীক শেষত আহ্বান জনাইছে। এই প্ৰচাৰ পত্ৰিকাখন লোকজাগৰণ মঞ্চ অসমৰ হৈ সতী প্ৰিণ্টাৰ্ছৰ দ্বাৰা মুদ্ৰিত আৰু অমল বৈশ্যৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত বুলি উল্লেখ কৰিছে। আমি আপোনালোকৰ আগত এই প্ৰচাৰ পত্ৰিকাখন আগবঢ়োৱাৰ এটাই উদ্দেশ্য হ'ল যে অসমৰ জাতীয়তাবাদী শিবিৰে আগবঢ়োৱা তথ্য বক্তব্য আৰু ৰাষ্ট্ৰবাদী RSS বা লোকজাগৰণ মঞ্চই আগবঢ়োৱা এনে বক্তব্যৰ ওপৰত সুস্থ মনেৰে বিচাৰ কৰক। প্ৰকৃততে প্ৰয়োজন কিহৰ? সকলো দৰ্শকলৈ অনুৰোধ যে অসমৰ এই সন্ধিক্ষণত আপোনালোকৰ অভিমত কমেণ্ট বক্সৰ জৰিয়তে ৰাইজক জনাওক।